ভাল লাগে না? হা? পুৰা জংঘলৰ মাজত যামতো পাহাৰৰ জংঘলৰ মাজত সেইকাৰণে ব্ৰেড টেড পুৰা লৈ ল'লোঁ আৰু আজি মই এনেকুৱা ঠাইত যাবলৈ ওলাইছোঁ মানে এনেকুৱা ঠাই মানে জংঘলৰ মাজে 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 গৈ পুৰা হাতী চাতীৰ পুৰা এনেকুৱা তাৰমানে খাতাৰনাক ঠাইৰ মাজেৰে গৈ এখন মানে গাঁও চাংঘৰত থকা মানুহৰ গাঁও এখনলৈ মই গৈ আছোঁ চাওক কেনেকুৱা গাড়ীৰ পৰা নামিয়ে মানে ভয়ানক এনেকুৱা জংঘলৰ মাজেৰে গৈ পাম সেই গাঁওখন চাওক এনেকৈ গৈ আছোঁ জংঘলৰ মাজে মাজে আৰু আপোনালোকৰ ফিলিংছটো লওক জংঘলৰ মাজে মাজে গৈ আৰু এটা পলকচোন পলক কি দেখা পাওঁ চাওঁ কিবা দেখছা গাঁও টিংপাত দেখা পাইছে না তো চলো হা ইফালে হ কি খাতৰা ঠাই বে কি খাতৰা ঠাই চাওক না আৰু চাওক ময়ূৰৰ পাখি জংঘলৰ ভিতৰত ময়ূৰৰ পাখি সুন্দৰ আমি আজি জংঘলৰ মাজত আছোঁ ইয়াত আমি কৰণ মই জ্যোতিৰ্ময় আছোঁ জংঘলৰ মাজত অলপ মানে মানুহৰ মাজত কিমান থাক পাই সেইকাৰণে জংঘলৰ মাজত অলপ ওলাই আহিছোঁ আমি আৰু এটা কথা জংঘলৰ মাজত তাৰমানে দিশবিলাক মানে ক'ত ধৰিব নোৱাৰি সেইকাৰণে দিনত হ'ল মানে সূৰ্যটো চাই আৰু নদীৰ পানীৰ সোঁত চাই মানে দিশটো নিৰ্ণয় কৰিব লাগে মানে সূৰ্যটো জয় গৈছে ইফালে সূৰ্যটো পূব ফালৰ পৰা উদয় ইফালে চাওঁ ওপৰৰ দিশে চালে গম পায় মানে কোনটো দিশত আছোঁ আমি ইয়াত আৰু পানীত গম পায় আৰু ৰাতি হ'ল নক্ষত্ৰ চাই ক'ত কোনটো তাৰা কোনফালে ওলায় এইটো চাই মানে সেইকাৰণে জংঘলৰ মানে এক্সপিৰিয়েঞ্চ মানে ল'ব লাগিলে এনেকৈ মানে আহিব লাগে মাজে মাজে এক্সপিৰিয়েঞ্চ ল'ব লাগে মানে কেতিয়া ক'ত গ'লে কি বিপদত পৰা মানে গম পোৱা নাযায় না কৰণ ভাই সেইকাৰণে এইখিনি কথা জানি ল'বলগীয়া তো অলপ জংঘলৰ মাজত অলপ আছোঁ তো হাই কিমান কমাই তো বাদ দিয়ক ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাজীৱ ব্লগ এণ্ড ষ্টৰী তো চাওক কেনেকুৱা ঠাইত মানুহ থাকিব পাৰে ইয়াত খেতি কৰিছে আৰু চাংঘৰ ওচৰত চাংঘৰ আছে ইয়াত কেনেকুৱা ঠাই পাইছোঁ আমি আহি চাওক জংঘলৰ মাজে মাজে আহি এনেকুৱা ঠাই পাইছোঁ আমি গাঁও এখন জংঘলৰ মাজত গাঁওখন চাওক কেনেকুৱা চাওক ঠাই চাংঘৰ তো বকে চাওক কেনে হৈ গৈছে একদম কিমান কষ্ট কৰি আহিছোঁ বুলি বাপৰে বাবু তো চাই থাকোঁ অলপ ভাল পাব ইয়াৰ মানুহৰ লগত আমি এক্সপ্ল'ৰ কৰিম অলপ ওৱান মিনিট আমি কেনে খবৰ একবাৰ চাংঘৰটোত উঠিব পাৰোঁ না চাংঘৰটোত একবাৰ উঠিব পাৰোঁ না একবাৰ উঠোঁ দে খুৰা বেয়া নাপায় তুই এনেকৈ যাং বা খুৰা কেনেকুৱা ঠাইত থাকা ভাল লাগছে কিন্তু এই খুৰা কি এতিয়া ঘৰ না কি না খেতি কৰে এতিয়া ঘৰ কি গাঁও এইখনৰ নাম ঠেইগুৰি তো আমি ওপৰত উঠোঁ অলপ চাওঁ আমি চাব আহিছোঁ অলপ বঢ়িয়াকৈ চাওক ঠাই চাওঁ একলাই থাকে নেকি ইয়াত একলাই হা চাওঁ ইয়াত ককা ইয়াত শুই থাকে ৰাতি এনেকৈ ওপৰত যায় চাওক আৰু এইটো হাঁহ কুকুৰা পালিছে ইয়াত হাঁহ কুকুৰা আৰু ইয়াত ওপৰত এনেকৈ উঠি যায় ওপৰত ইমান ককাই বাপৰে বাপ কিনকেনে উঠে এতিয়া ওপৰত পাই ওপৰত থাকে ওপৰত কেনেকুৱা ঠাইবিলাক চাই না কেনেকুৱা ঠাই কি নাজাৰা বে ইয়াত চাওক ককাই ইয়াত শুই থাকে ৰাতিপুৱা কি চাং পাতিছে একেবাৰে দিনে ৰাতি ভাল লাগে না মজা না জংঘলৰ মাজত গাঁও ন মজা কি নাম ককাৰ ককাৰ নাম কি নামটো কি ককাৰ মোৰ পিতাৰ আপোনাৰ মোৰ নাম গেড্ডা হা মোৰ নাম গেড্ডা বাপৰে বাপ পুৰা ধুই গৈছে আৰু এনেকুৱা মোৰ লাইফষ্টাইল ভাল লাগে এনেকুৱা লাইফষ্টাইল হৈছে মোৰ বহুত ভাল লাগে এনেকৈ ধৰ জংঘলৰ মাজত এখন গাঁও পাইছোঁ তাত এনেকুৱা কৰি মানুহ লগ পাইছোঁ চাংঘৰত থকা মানুহ চাওক এনেকুৱা লাইফষ্টাইল মোৰ বিৰাট ভাল লাগে এনেকুৱা লাইফষ্টাইল বেষ্ট তো পাহাৰকে জানে কাকৈ অলসী ফিলিং এটা হৈ সঁচাই কিমান ভাগৰত আহি এইখিনি ঠাই আমি শান্তি পাইছোঁ আহিম সঁচা কৈছোঁ শান্তি কোনো লাইনৰ ব্যৱস্থা নাই চ'লাৰ আনিছে চ'লাৰৰ পৰা পুৰা একদম চাওক
আৰু এঘৰ আছে চাওক পাতলা পাতলি ঘৰ আছে আৰু এঘৰ তাত আছে কেনেকুৱা ঠাইত চাওক এয়া পাহাৰীয়া লাইফষ্টাইল চাওক কেনেকুৱা ঠাইত মানুহ থাকিব পাৰে আৰু এনেকুৱা মোৰ ঠাই ভাল লাগে মই এনেকুৱা ঠাই এক্সপ্ল'ৰ কৰি ভাল পাওঁ তো কেনেকুৱা ঠাইত থাকে চাওক লাইফষ্টাইল হালধি গুড়া ইয়াত থাকে কৰি দিয়াটো চব সকলো ওপৰত আৰু ইফালেও ইয়াত ফুৰিটো মানে কোনো চলবাৰ অসুবিধা নাই খেতি বাতি কৰি খাব পাৰি মানুহ ন খেতি বাতি মানে কুচু আৰু কুচু বেচবা লাগব তামোল ৰুইবা লাগিব এনে খৰচ এনে খাব লাগিব আৰু ইয়াৰ পৰা মই এটা বস্তু ভাবছোঁ এইবিলাক মানুহক দেখি মানে ইয়াত কোনো মানুহ মানে ইমান ভাবে যি কি কৰি খাম কিন্তু এইবিলাক টেনশ্যন লৈ লাভ নাই খেতি কৰি মানুহ খাব পাৰে চাওক ইমান দূৰত আহি পাহাৰৰ মাজত ফুৰি দিওঁতে ইয়াত নিজে খেতি কৰিছে চাওক হালধি নিজে ৰুইছে নিজে কৰিছে এইবিলাক বেচিব খুন্দিব এনেকুৱা কৰি মানুহ চলিব পাৰি তামোল ৰুব লাগে আৰু এই বাঁহ ৰুব লাগে কিনি নিব মানে বডলেণ্ড পাণ বোলে বডলেণ্ড পাণ এটি পাণটো মানে য'তে ত'তে নাপায় জংঘলত পোৱা যায় এনেকুৱা পাহাৰীয়া ঠাইত এটি পাণটো থাকে এটি হ'ল বডলেণ্ড পাণ টেষ্টটো অলপ বেলেগ অলপ পুৰা জংঘল বাই বাই লগ পাম আৰু আহিম এবাৰ খানা খাকে আহিম আৰু খুৰী ভাত এটা লৈ নিম আপোনালোকে ভাবক আৰু বুজক কেনেকুৱা ঠাইত মানুহ থাকে চাওক না কেনেকুৱা ঠাইত কি পানী ক'ত মানুহ থাকব পাৰে না জ্যোতিৰ্ময় ভাই কেনে ঠাই না এনেকৈ আৰু পাহাৰ বগাই বগাই জংঘলৰ মাজেৰে আমি ঘৰলৈ গৈ আছোঁ আমল চব্জি আৰু ব্ৰেড ন কৰণ ভাই এতিয়া চব্জি আৰু ব্ৰেড খাই বহুত ভাগৰ লাগছে না আজি কেনে লাগছে কৰণ ভাই বহুত ভাল লাগছে কিন্তু ভাগৰো লাগছে না তথাপি আমি জংঘলৰ মাজত গাঁও চাই আহিলোঁ এতিয়া ব্ৰেড আৰু চব্জিটো খাই আমি বিদায় ঘৰ উইটা জীৱন হ'ব না কোনখন মোৰ অলপ দি লাগব আৰু দি इधर लाल शाह सुंदर यार कुछ भी कहो पहाड़ों में जाने की बात ही अलग होती है तुम्हें प्यार कब तक मन के मेरे भरम कच्चे मेरे करम लेके चले हैं कहाँ मैं तो जानू এতিয়া আহিলো ঘূৰি ফুৰি পুৰা ভাগাৰে জোগাৰে আহিলো তো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু এবাৰ ভাবক মানে জংঘলৰ মাজত গাঁৱত সেই চাংঘৰত এদিন নাইবা এৰাতি থাকি কেনেকুৱা লাগিব ভাবক আপোনালোকে ভাবক বহুত মজা লাগিব আৰু এটা কথা মই বুজাব খুজিছোঁ এই ভিডিঅ'ৰ দ্বাৰা মানে মানুহৰ চলিবলৈ কোনো টেনশ্যন নাই য'তেই নহওক কিয় আমি টেনশ্যন লওক চাওক ইমান ভিতৰুৱা জংঘলৰ মাজত থাকিও তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকে নিজে খেতি কৰে নিজে মানে বেলেগ আৰু বেলেগতকৈ বেলেগ তেওঁলোকৰ লাইফষ্টাইল এনেকুৱা লাইফষ্টাইল মোৰ ভাল লাগে আৰু এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যোনে মানে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ লগ পাম এটি নতুন ভিডিঅ'ত টাটা বাই বাই